নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে কেইটামান বিগ ব্ৰেকিং নিউজ আজি হৈছে 16 জুন আৰু এনে ধৰণৰ খবৰবোৰ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এই মুহূৰ্তত জনাই আছো এটা ডাঙৰ খবৰ কিয়নো 1 ছেপ্টেম্বৰৰ পৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে লাভ কৰিব 1250 টকা আমি জনাই আছো এই ডাঙৰ খবৰটো পূৰ্বতে ৰাজ্যবাসীয়ে লাভ কৰিছিল 1000 টকাকৈ কিন্তু এতিয়া 1 ছেপ্টেম্বৰৰ পৰা অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি হৈ এতিয়া প্ৰত্যেকজন হিতাধিকাৰীয়ে লাভ কৰিব 1250 টকা আমি সেই ডাঙৰ খবৰটো জনাইছো অৰুণোদয়ৰ ধন লাভ কৰা পৰিয়াললৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ডাঙৰ উপহাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে ডাঙৰ উপহাৰ প্ৰদান কৰিছে ৰাজ্যবাসীলৈ পূৰ্বতে 1000 টকা লাভ কৰিছিল কিন্তু এতিয়া 1 ছেপ্টেম্বৰৰ পৰা বৃদ্ধি কৰা হৈছে আৰু 1 ছেপ্টেম্বৰৰ পৰা ৰাজ্যবাসীয়ে লাভ কৰিব 1250 টকা অৰুণোদয় আঁচনিৰ ধন ছেপ্টেম্বৰৰ 1 তাৰিখৰ পৰা মাহে 1250 টকাকৈ লাভ কৰিব অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে ৰাজ্যৰ 6 লাখ দুখীয়া পৰিয়ালে শীঘ্ৰেই লাভ কৰিব এই ধনখিনি ৰাজ্যবাসীৰ কাৰণে খুবেই ভাল খবৰ জৰুৰী খবৰ আহি পৰিছে ৰাজ্যৰ 6 লাখ দুখীয়া পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন পূৰ্বতে 1000 টকাকৈ লাভ কৰিছিল কিন্তু নতুনকৈ নিৰিখ ধাৰ্য কৰা হৈছে নতুনকৈ অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰা হ'ব 6 লাখ হিতাধিকাৰী নতুনকৈ 6 লাখ হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰা হ'ব অৰুণোদয় আঁচনিত অৰুণোদয় ধন লাভ কৰা পৰিয়ালৰ ঘৰে লগে লগাব এবাৰ চৰকাৰে অৰুণোদয় আঁচনিক লৈ বৃহৎ ঘোষণা কৰিছে এবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি কৰা হৈছে পূৰ্বতে 1000 টকাৰ সলনি এতিয়া 1250 টকা ধাৰ্য কৰা হৈছে এতিয়া 1 ছেপ্টেম্বৰৰ পৰা বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন এতিয়া 1250 টকাকৈ লাভ কৰিব এবাৰ ৰাজ্যবাসীয়ে আৰু নতুনকৈ 6 লাখ দুখীয়া পৰিয়ালক 6 লাখ নতুন হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰা হ'ব এবাৰ অৰুণোদয় আঁচনিত হিমন্ত বিশ্ব শৰ্মাৰ এয়া আছিল ডাঙৰ ঘোষণা